নমস্কাৰ, মই বিশাল আৰু আপোনালোকে নিউজ আৰ্টিকেলবিলাকত এল নিনোৰ বিষয়ে বা ছুপাৰ এল নিনোৰ বিষয়ে নিশ্চয় শুনিছে। এই বছৰ ছুপাৰ এল নিনো অহাৰ সম্ভাৱনা বহুত বেছি আছে আৰু ছুপাৰ এল নিনো কি হয়, কিয় ই বিশ্বৰ বাবে অতি ভয়ংকৰ ঘটনা হ'ব, সেই বিষয়ে কম। ভিডিঅ'টো শেষলৈকে চাব। এল নিনো একদম চমুকৈ ক'ব গ'লে প্ৰশান্ত মহাসাগৰৰ ওপৰত থকা কিছুমান উষ্ণ বতাহ যিয়ে গোটেই বিশ্বৰ জলবায়ু নিয়ন্ত্ৰণ কৰে, আৰু ছুপাৰ এল নিনো মানে হৈছে সেই উষ্ণ বতাহ এক্সট্ৰিম পৰ্যায়লৈকে গৈ পোৱা। আৰু এল নিনো যেতিয়াই বিশ্বলৈ আহে, বিশেষকৈ ভাৰতৰ মনচুনত বহুত বেছি প্ৰভাৱ পৰে। ভাৰতৰ মনচুন দুৰ্বল হোৱা দেখা যায় আৰু সেই সময়ত কৃষি উৎপাদনো কম হোৱা দেখা যায়। গতিকে ছুপাৰ এল নিনো তাতকৈ বহুত বেছি ভয়ংকৰ হয়। লাষ্ট ছুপাৰ এল নিনো যিটো আহিছিল সেইটো আছিল 1976-ৰ পৰা 1876-ৰ পৰা 1878লৈকে। আৰু সেই সময়ত পৃথিৱীৰ প্ৰায় 2-ৰ পৰা 3% মানুহৰ মৃত্যু হৈছিল খাদ্যৰ অভাৱ আৰু খৰাঙৰ কাৰণে। এতিয়া যদি আহে তাৰ প্ৰভাৱ তাতকৈ বেছি হ'ব, কিয়নো পলিউশ্যন, কাৰ্বন এমিশ্যন এইবোৰৰ কাৰণে অলৰেডি আমাৰ ক্লাইমেট চেঞ্জ হৈ আছে আৰু ইয়ে ছুপাৰ এল নিনোক আৰু বেছি শক্তিশালী কৰি তুলিব। ছুপাৰ এল নিনো অহাৰ যদিও 100% চান্স নাই, তথাপি ভাৰত আৰু বিশ্বৰ চৰকাৰসমূহে 100% প্ৰিপেয়াৰ হ'ব লাগিব, তেতিয়া আমি এল নিনোৰ লগত যুঁজিবলৈ সক্ষম হ'ম। তাৰোপৰি এই বছৰ গৰম পৰাৰ সম্ভাৱনা আটাইতকৈ বেছি। সেইকাৰণে আপোনালোকে খুব বেছি প্ৰয়োজন নহ'লে দিনৰ ভাগত আপোনালোকে ঘৰৰ পৰা বাহিৰত নোলাব, আৰু যদিও ওলায় ফুল স্লিভ, ছানস্ক্ৰীম আৰু নিজকে হাইড্ৰেট কৰি ৰখাৰ কাৰণে প্ৰস্তুত থাকিব।